Hello everyone, বহুত দিনৰ পাছত আজি এটা মিনি ব্লগৰ হৈতে আপোনালোকৰ মাজলৈ যেহেতু মোৰ এক্সাম চলি আছে তাৰ কাৰণে আসলতে ভালকৈ ভিডিঅ'বোৰ দিব পৰা নাই আজি আকৌ মাহতৰ লগত ওলালো মাছুহাতৰ বৰনামঘৰলৈ এয়া আকৌ নামঘৰলৈ যোৱাৰ আগতে প্ৰথমতে চাকি বন্তি বজাৰখিনি কৰি ললো এফালে নামঘৰ গৈ পোৱাৰ পিছতে ধুনীয়াকৈ হাত ভৰি ধুই মেলি মাহতৰ লগত চাকি বন্তি জ্বলাই ভিতৰলৈ সোমাই গৈ ধুনীয়াকৈ নামঘৰত সেৱা ললো ভকতসকলৰ পৰা যিহেতু মায়ে তেওঁলোকৰ কাৰণে মিঠাই আনিছিলে হিয়া তেওঁলোকৰ ওচৰত আগবঢ়াই মই আকৌ সেৱা কৰি বাহিৰলৈ ওলাই আহিলো তাৰ পৰা আহিয়ে এয়া আকৌ আমি সোমালো আদিহতৰ ঘৰত ইহতৰ ঘৰত আসলতে বেছি সময় নৰলো এফালে মায়ে খাবলৈ দিলে চাহ তাৰ পিছতে এয়া কুকুৰটোৰ লগত অকনমান ধেমালি কৰিলো আৰু মাহতৰ লগত অলপ কথা বতৰা পাতি মেলি আমি তাৰ পৰা ওলাই দিলো যিহেতু দেৰি হৈছিলে আৰু আজিলে আহিছো দিয়ক বাই